অসমৰ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তত পথ মেৰামতিৰ নামত খাচিয়াৰ আগ্ৰাসন চকুমুদা কুলিৰ ভাও জিলা প্ৰশাসন তথা পৰিষদৰ শাসক নেতা নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেশ্বন উইক এইবাৰ হ'ব ডিফু চহৰত সংবাদমেলত এই কথা সদৰি কৰিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ ৰাজ্যিক শাখাৰ উদ্যোক্তাসকলে CEMৰ ড্ৰিম প্ৰজেক্ট ৰূপায়ণৰ বাবে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে পৰিদৰ্শন কৰিলে হামৰেনৰ আমলং নৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা ৰংপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে অসমৰ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তত পথ মেৰামতিৰ নামত খাচিয়াৰ আগ্ৰাসন ট্ৰাকে ট্ৰাকে কাৰ্বি পাহাৰৰ পৰা বগা পাথৰ নিত কঢ়িয়াই নি আছে বহিৰাজ্যলৈ ইমানেই নহয় পাহাৰৰ বনাঞ্চলত থকা মূল্যবান গছ-গছনি কাটিও তহিলং কৰিছে একাংশ খাচিয়া লোকসকলে মকৈৰামৰ বন বিভাগৰ চেক গেটৰ কাষতে নিত ঘটি আছে এই ঘটনা হামৰেন বন বিভাগে অলপতে এনে অবৈধভাৱে কঢ়িয়াই নিয়া বগা পাথৰ ভৰ্তি ট্ৰাক জব্দ কৰিলেও বন্ধ কৰিব পৰা নাই বগা পাথৰ আৰু মূল্যবান গছ কঢ়িয়াই নিয়া কাৰ্য অসহায় বন বিভাগ আৰু আনপিনে চকুমুদা কুলিৰ ভাওত আছে কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসন তথা স্বায়ত্তশাসিত পৰিষদৰ বিয়াগুম বিজেপি শাসক নেতাসকল পশ্চিম কাৰ্বি আংলঙৰ হামৰেন আৰক্ষী থানাৰ পৰা 38 কিলোমিটাৰ নিলগৰ লাং হেম্পিৰ পৰা 8 কিলোমিটাৰ কাৰ্বি ভূমিৰ সীমান্তত থকা পামদিখাৰ নৈৰ নিচেই কাষৰ ভূমিলৈকে চলিছে খাচিয়াৰ আগ্ৰাসন সীমান্ত এলেকাত পথ মেৰামতিৰ নামত মেঘালয় চৰকাৰে কাৰ্বি ভূমিৰ পামদিখাৰ নৈলৈকে আহি পাইছেহি আগ্ৰাসন কাৰ্য আৰু এইখন নৈৰ ওপৰতে RCC দলং নিৰ্মাণৰ বাবেও মেঘালয় চৰকাৰৰ দ্বাৰা পঠোৱা বিষয়া বনুৱাসকলে ইতিমধ্যে শিবিৰ বান্ধি আছে আনপিনে কাৰ্বি পাহাৰৰ পৰা বগা পাথৰ বালিকে কঢ়িয়াই নিয়াকে ধৰি মূল্যবান গছ-গছনি কাটি নিয়া কাৰ্য অব্যাহত আছে এনে বগা পাথৰ বালি মূল্যবান গছ কঢ়িয়াবলৈ বনাঞ্চলৰ মাজেৰে বিভিন্ন পথ উলিয়াই বুজাই নি আছে ট্ৰাকে ডাম্পাৰে বগা পাথৰ কঢ়িওৱা এনে ML04 B2768 নম্বৰৰ ডাম্পাৰ এই বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলে সাক্ষ্য দেখিবলৈ পায় স্মৰণীয় যে হামৰেনত থকা জিলা বন বিভাগৰ বন সুৰক্ষা ৰেঞ্জ হামৰেন সংমণ্ডলে বহিৰাজ্যলৈ অবৈধভাৱে কঢ়িয়াই নি থকা অৱস্থাত অবৈধ বগা পাথৰ ভৰ্তি ট্ৰাক জব্দ কৰে যদিও এই কাৰ্য আজিলৈ কোনোমতে কম হোৱা নাই বৰঞ্চ বন বিভাগৰ চেক গেটৰ সমীপতে এই কাৰ্য চলি আছে অহনিৰ্ষে Nilitum dok border along, kido anarada tumpen sirok tok tumpen, nilitum ferangki tumpen, media tumpen itu mabitung wangse, ladak Karbi Anglong lapen, Meghalaya hoilong, Meghalaya tumpen dolong nang kim yepan, ahem nang cikim kido kita katai nang cikim nang cisik nang cidang longan, pinilitum wanglo, lasen nilitum ki puye bangke, je ladak ke Karbi Anglong ajong bosi, ladak ke Karbi Anglong long leta, nilitum ingci si nilitum pipe, lapen nitum Meghalaya long leta, nilitum ingci si pipe, lasi Nilitum ke lebang sodim ke high command tana এইখিনিতে ভাবিবলগীয়া কথা যে চেক গেটত দৈনিক কৰ্তব্যত মজুত থকা মাষ্টাৰ ৰোলাৰ কৰ্মচাৰীয়ে নাজানে খাচিয়াৰ দ্বাৰা চলি থকা কাৰ্যস্থলী আসলতে মেঘালয়ৰ ভূমি নে কাৰ্বিৰ ভূমি হয় এই আমাৰ স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিয়াগুম বন বিভাগৰ কৰ্মচাৰীৰ কথা উল্লেখ্য পশ্চিম কাৰ্বি আংলঙৰ এই সীমান্ত এলেকা পৰিদৰ্শনৰ সময়ত সাংবাদিক ৰংবং তেৰা ডেনিয়েল ইংটিৰ লগত সচেং আমৰেং উন্নয়নৰ তদৰ্থ কমিটিৰ সভাপতি আগস্তিন হানছে সম্পাদক ক্লিছ আমছং আমৰেং বিজেপি মণ্ডল কমিটিৰ সম্পাদক নিৱেল ফাংচো ৰংপাংবং KSA শাখাৰ সম্পাদক চেছং ইংটিকে ধৰি স্থানীয় কেইবাগৰাকী সচেতন ৰাইজ উপস্থিত হৈ মেঘালয় চৰকাৰৰ দ্বাৰা অব্যাহত এই অবৈধ কাণ্ডসমূহ প্ৰত্যক্ষ কৰে আৰু অতি শীঘ্ৰে খাচিয়া চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লয় আনহাতে কাট নিউজৰ পৰা সীমান্ত এলেকাৰ এই সমস্যাৰ বিষয়ে কেইবাবাৰো অৱগত কৰোৱাৰ পিছতো আজিলৈ জিলা শাসন তথা জিলা স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰে গুৰুত্ব সহকাৰে একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ ফলত মেঘালয় চৰকাৰৰ সাহস দুগুণে বাঢ়ি ইয়াৰ হাতুৰা মেলিছে কাৰ্বি ভূমিৰ বহু ভিতৰলৈ ইফালে বৃহৎ নাগালিমৰ হাতুৰা আনফালে মেঘালয় চৰকাৰৰ হাতুৰা এনেকৈ আৰু কিমান দিন কাৰ্বি ভূমিৰ দুই সুবৰীয়া ৰাজ্যৰ ভিতৰত
হুমাই গৈ আৰু অনাগত দিনবোৰত বাকি থাকিবগৈ কি কাৰ্বি আংলং জিলা প্ৰশাসন আৰু জিলা স্বায়ত্ত শাসিত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে চকুমুদা কুলিৰ ভাও জুৰিয়ে থাকিবনে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ অতি আধুনিক প্ৰিয় তথা গ্লেমাৰ পছন্দ কৰা উঠি অহা যুৱক যুৱতীসকলৰ বাবে সুখবৰ এইবাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেশ্বন উইকত অনুষ্ঠিত হ'ব ডিফু চহৰত এই কথা 17 নৱেম্বৰত ডিফুৰ হোটেল লিটিল ড্ৰেগনত অনুষ্ঠিত সংবাদমেল এখনত সদৰি কৰিলে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেশ্বন উইকৰ ৰাজ্যিক শাখাৰ চিফ অপাৰেটৰ ৰহিলা ইংটিপিয়ে সংবাদমেলত উপস্থিত থাকে আন দুগৰাকী সহযোগী ৰছলিন টকবিপি আৰু পদ্মিনী লাংথাসা নিশ্চয়কৈ এইবাৰ আধুনিক মনৰ তথা গ্লেমাৰ পছন্দ লোকসকলৰ বাবে আনন্দ আৰু সুখবৰ কিয়নো অহা এপ্ৰিল মাহৰ ভিতৰত ডিফু চহৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰাজ্যিক শাখাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ফেশ্বন উইক ইয়াৰ আগতে প্ৰথম দ্বিতীয় আৰু তৃতীয় সংখ্যক নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেশ্বন উইক আন ঠাইত অনুষ্ঠিত হৈ যোৱাৰ পিছতে শাখাই কাৰ্বি আংলঙৰ ডিফু চহৰত চতুৰ্থ সংখ্যক ফেশ্বন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰাজ্যিক শাখাৰ সভানেত্ৰী ৰহিলা ইংটিপিয়ে কয় যে ফেশ্বন উইক প্ৰতিযোগিতাত কাৰ্বি শিপিনীয়ে পৰম্পৰাগত ঠেৰাঙত বৈ উলিওৱা পৰম্পৰাগত সাজ পোছাক পৰিধান পৰম্পৰাগত অলংকাৰ পৰম্পৰাগত প্ৰয়োজনীয় সামগ্ৰী প্ৰদৰ্শনত অধিক গুৰুত্ব আৰোপ কৰা হ'ব আৰু এই ফেশ্বন প্ৰতিযোগিতাত দেশৰ 7 ৰাজ্যই অংশগ্ৰহণ কৰাৰ উপৰিও বহিদেশ ফিলিপিনছৰ পৰা 6 গৰাকী সুন্দৰীয়ে অংশগ্ৰহণ কৰিব এই কাৰ্য সফল ৰূপায়ণৰ বাবে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰাজ্যিক শাখাৰ চিফ অপাৰেটৰ ৰহিলা ইংটিপিয়ে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ চৰকাৰৰ সহযোগ তথা সাহায্য আৰু সমৰ্থন বিচাৰিছে Itum Karbi Anglong Ara tum hansame itum uveki mi tum hansame fourth edition banke nili Karbi Anglong se hosting tu that will be in the month of April a chances mane la lo nili banke la Karbi Anglong ko ana tribe de mala tum an banta opportunity people say platform people promo people mama lo banke la ke end of the event itum la main event long hai that is always happen in the month of October to November the main event long bote from Arunachal government certificate and memento will be given অচিৰে হামৰেন ৰংখাং বিথুং ৰেংথেমা সমষ্টিবাসীৰ ৰাইজৰ বাবে উপলব্ধ হ'ব ব্যাপক পৰিমাণত বিশুদ্ধ খোৱা পানী CEMৰ ড্ৰিম প্ৰজেক্টৰ অন্তৰ্গত কাৰ্বি আংলং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আমলং নৈলৈ নিৰ্মাণ কৰিবলগীয়া এই প্ৰজেক্টৰ বাবে 16 নৱেম্বৰত প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে হয় প্ৰস্তাৱিত CEMৰ ড্ৰিম প্ৰজেক্ট নিৰ্মাণ হৈ উঠিলে তিনিটাকৈ হামৰেন ৰংখাং আৰু বিথুং ৰেংথেমা সমষ্টিৰ বৃহত্তৰ ৰাজ্যৰ বাবে যথেষ্ট পৰিমাণে উপলব্ধ হ'ব বিশুদ্ধ খোৱা পানী যোৱাকালি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ লগতে বিভাগীয় অভিযন্তাকে ধৰি বিভাগটোৰ আন বিষয়া কৰ্মচাৰীসকলে সহযোগ কৰে আৰু প্ৰজেক্টটো নিৰ্মাণৰ কাম সফল ৰূপায়ণৰ বাবে আলোচনা তথা দিহা পৰামৰ্শ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে আঁচনি ৰূপায়ণ তথা নিৰ্মাণৰ কামত কোনো গাফিলতি নোহোৱাকৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰামৰ্শ কৰে বিভাগীয় বিষয়া তথা ঠিকাদাৰসকলক কাৰ্বি আংলঙত সম্প্ৰতি ঠায়ে ঠায়ে চলি থকা উন্নয়নমূলক কাম-কাজসমূহ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলে এইবাৰ কেৱল ঠিকাদাৰ আৰু আমোলা বিষয়াসকলৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকি নিজে স্থানত গৈ কাম-কাজৰ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে এইদৰে নমাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰিতেশ ইংহিয়েও 17 নৱেম্বৰত চামেলাংছো ব্লক উন্নয়নৰ MGNৰেগা আঁচনি অধীনত অনবে গাঁৱত নিৰ্মাণ কৰিবলগীয়া আংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ স্থান পৰিদৰ্শন কৰাৰ লগতে আংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পৰিদৰ্শনৰ তথা আধাৰশিলা স্থাপনৰ বাবে যাওঁতে কাৰ্বি পৰিষদৰ সদস্য তথা নমাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধিক লগ দিয়ে VDCৰ অধ্যক্ষ জ্যোতি টিমুং সদস্য কৰ্মী ৰূপ সিং বে কিম হাসনু বিজেপি হাওৰাঘাট মণ্ডল কমিটিৰ সভাপতি প্ৰবীণ তেৰণ নমাটি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আৰতি ইংটিপি
কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ উপসভাপতি বৰসিং ক্ৰ আৰু কেইবাগৰাকী দলীয় সদস্য কৰ্মীসকলে राचिंग रूमसी कोसोंसी खिती के क्लेम पेन इलितुम कोसोंसी क्लेमरा पेट पेन दामरा पेट पेन इसोंसी किचपालांग मेसेन पुआसोंसी डाक आहवार ऑनबे रोंग सिता मेलो काम क्लेम पनलो लसिला सोन थाक थाकसी नोमाती आहवार के दोआना डिम सिता मेलो अलोंग का प्रेक सिता मेलो अरोंग पेंसी कदू कवे आदिम खाली थेक लोंगलो पुलुते अलांगली तुम सिता मेलो क्लेम पनलो नीली जुंग पेन सिता मेलो माप नीली तुमा पार्टी पेन सिता मेलो के बाया दाम पुनोन खिती अफान पाई कांकाई पुनोन नीली तुम पार्टी हेन पेन समेलो नीली तुम लांग पनलो लसी नॉन केवांग जियारनी सिता मेलो इली तुम नॉन नीली तुम कामे क्लेम पनोसन रोंग असर अनिंगा रोंगा जे पेन कामे क्लेम कोन लेने के किचेलांग में लसी नॉन केवांग जियारनी सिता मेलो आंसो से लांग में तुजी पुसी निंग arong lo lape ning arong pikansi rong sor tumpen nilitum kameklem dambo তাৰ পিছত অনুষ্ঠিত ৰাজহুৱা সভাত জনপ্ৰতিনিধি গৰাকীয়ে সমগ্ৰ বিথিলাংছ এলেকাৰ বাটপথ নিৰ্মাণৰ লগতে মৎস্য পালনৰ বাবে পুখুৰী আৰু মুকলি মঞ্চ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি স্থানীয় ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam
আছাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে পূব কাৰ্বি আংলঙত থকা ৰেড হৰ্ন ইণ্ডিয়ান আৰ্মিৰ উদ্যোগত 16 নৱেম্বৰত ডিপু চেণ্ট্ৰেল হলত অনুষ্ঠিত হয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক উদ্গনিমূলক সভা সুশিক্ষাৰ বিস্তাৰৰ বাবে উৎসৰ্গা কৰা শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাল শিক্ষা লাভৰ ক্ষেত্ৰত লোৱা তৎপৰতা তথা প্ৰচেষ্টাক শলাগ লয় ৰেড হৰ্ন আৰ্মি ডিভিজনে সভাত সৈন্য বিভাগত সোমাই দেশ সেৱা কৰাৰ লগতে জীৱিকা সুনিশ্চিত কৰাৰ বাবে বিভিন্ন পথ আৰু উপায়ৰ বিষয়ে সদৰি কৰাৰ লগতে উৎসাহমূলক ভাষণ প্ৰদান কৰে সভাত উপস্থিত অতিথি তথা বিশিষ্ট ব্যক্তিসকলে উল্লেখ্য ডিপু ডন বস্কৰ সঞ্চালক ফাদাৰ VA ক্ৰিয়েল অধ্যক্ষ ফাদাৰ জোসেফ বি সাংমা প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰেড হৰ্ন আৰ্মি ডিভিজনৰ বিষয়াসকলে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ আগত উদ্গনিমূলক ভাষণ প্ৰদান কৰে উল্লেখ্য সভাত 16 ৰ পৰা 18 বয়সৰ মুঠ 185 গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি পশ্চিম কাৰ্বি আংলঙৰ হামৰেন মহকুমাৰ জনসংযোগ বিভাগৰ উদ্যোগটো 16 নৱেম্বৰত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ঠেকাৰ কাকতৰ সাংবাদিক ডেনিয়েল ইংহিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত হামৰেন আৰবিটা কাকতৰ সহকাৰী সম্পাদক সুন্দৰ সিং ক্ৰয় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে সভাৰ মূল কাৰ্যসূচী আৰম্ভ হয় সভাত প্ৰেছ দিৱসৰ গুৰুত্ব আৰু সংবাদ জগতৰ সৈতে জড়িত সাংবাদিকসকল দেশ তথা সমাজৰ প্ৰতি থকা দায়বদ্ধতা সঠিকভাৱে কেনেকৈ ৰূপায়ণ অথবা পালন কৰিব লাগে ইত্যাদি বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰে newspaper নমে তখন প্রিন্ট নমে তখন কনভার্টেড মিডিয়া নমে বা ইলেকট্রনিক মিডিয়া নমে ইলদুম ইলুম প্রেস তো ডাউনলোড করতে ইলদুম আলামসি আর ডিগো ব্যাং আলাম ওখানে ইলদুম আলাম 100% of the work your head hack long la answeri see on a billions na हमने तो के प्रेस तो घंटा चिकी के रखे 100% से ani के थेदा सुंदर क्रो रिपोर्ट काट न्यूज এগৰাকী বিশিষ্ট সাহিত্যিক তথা মানৱ দৰদী কবি খন সিং তকবিয়ে ইহ সংহাৰ ত্যাগ কৰা 16 নৱেম্বৰৰ দিনা এবছৰ পূৰ্ণ হ'ল ডিফুত দুটাকৈ কাৰ্বি সাহিত্যৰ অনুষ্ঠান কাৰ্বি লামেট আমাই কাৰ্বি ৰাইটাৰ্ছ ক্লাবেও কথাটো মনত নপৰিলে সাহিত্যিক গৰাকীৰ কথা ইমানেই নহয় কাৰ্বি লামেট আমাইৰ কোনো এটা শাখা কমিটিৰো মনত নপৰিল নতুবা সময় নহল কাৰুৰে
প্ৰয়াত লেখক তথা সাহিত্যিকগৰাকীয়ে লামেট আমাইট সভাপতি সম্পাদক আৰু উপদেষ্টা আদি কেইবাটাও সন্মানীয় আৰু গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল একেধাৰে কবি চুটি গল্পকাৰ অনুবাদক সমাজসেৱক সাহিত্যিকগৰাকীক অৱশ্যে দেনগাঁৱৰ থকা তেওঁৰ পৰিয়ালৰ তথা গাঁৱৰ মানুহে নিজাববীয়াকৈ পালন কৰিলে প্ৰথম সংখ্যক মৃত্যুতিথি খুৱৰি পুনৰ শোকদগ্ধ হোৱা পৰিয়ালবৰ্গৰ লগতে কাট নিউজ পৰিবাৰৰ তৰফৰ পৰাও প্ৰয়াত সাহিত্যিক জনালৈ গভীৰ অশ্ৰু অঞ্জলি নিবেদন কৰা হ'ল আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ